নমস্কাৰ। এটি বিশেষ জাননীৰ বাবে আগবাঢ়িছোঁ। সুদূৰ বৰপেটা জিলাৰ মন্দিৰা সমষ্টিৰ পৰা চেয়াৰমেন আলী আহমেদ আমাৰ বিধায়ক, তেওঁ ফালৰ পৰা কেইবাজনো ব্যক্তি, সমৰ্থক থকা কেইবাজনো ব্যক্তি আমাৰ শিৱসাগৰলৈ আহিছে জনসাধাৰণক সহায় কৰিবলৈ বাবে। তেওঁলোকৰ পুনৰ বহুত ধন্যবাদ। লগত চেয়াৰমেন আলী চাহিবকো বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোক ইমান দূৰৰ পৰা আহিছে আমাৰ শিৱসাগৰ, চৰাইদেউ সকলো বাকী সহায় সহযোগ কৰিবলৈ। তো তেওঁলোকে কি উদ্দেশ্যত কি কৰিম বুলি আহিছে তাকে জনাম। আৰু লগতে এওঁলোকৰ এজনৰ কণ্টেক্ট নাম্বাৰ কৈ দিছোঁ 9435025129। আকৌ পুনৰাই কৈছোঁ 9435025129। আপোনালোকে কণ্টেক্ট কৰিব। এওঁলোকে ঘৰ চাফা কৰি দিয়াৰ পৰা আপোনালোকৰ যিমানখিনি প্ৰয়োজন আছে সকলো ক্ষেত্ৰতে সহায় কৰি এওঁলোকে যথেষ্ট শ্ৰমিক লৈ আহি আছে। প্ৰায় 4 ট্ৰাকৰ গাড়ীত শ্ৰমিক আহি আছে এওঁলোকৰ লগত সহায় সহযোগ কৰিবলৈ। তো একচুৱেল এওঁলোকৰ লগত মানে কি আপোনালোকৰ সহায় সহযোগ কৰিবলৈ। তো আপোনালোকৰ য'ত যেনেকুৱা সমস্যা আছে এওঁলোকৰ লগত কণ্টেক্ট কৰিব পাৰিব। কণ্টেক্ট নাম্বাৰটো মই স্ক্ৰীণত দি দিম, কণ্টেক্ট কৰিব। আপোনালোক যিমানটা এওঁলোকৰ পৰা দুআষাৰ সুধিব বিচাৰিছোঁ যে এওঁলোকে কেনেকৈ কি কৰিম বুলি ভাবিছে। দাদা কওক। ধন্যবাদ আপোনাক। আচলতে আমি বৰপেটা জিলাৰ মন্দিৰা বিধানসভা সমষ্টিৰ পৰা আহিছোঁ আৰু আমি আহিছোঁ আমাৰ সন্মানীয় বিধায়ক চেয়াৰমেন আলী আহমেদ ডাঙৰীয়াৰ নেতৃত্বত। আৰু তেখেতে আমাক এই অঞ্চলত আচলতে কেতিয়াও নোহোৱা নোখোজা ঘটনা ঘটি গ'ল, যিটো মহাপ্ৰলয়। এই প্ৰলয় বিশেষকৈ এই 4টা জিলাৰ মানুহে কেতিয়াও দেখা নাছিল বা কল্পনাও কৰা নাছিল, কিন্তু মানে দুৰ্ভাগ্যবশতভাৱে তেওঁলোকে এই প্ৰাকৃতিক দুৰ্যোগৰ মুখামুখি হ'বলগীয়া হ'ল। আৰু তেওঁলোকৰ প্ৰতি আমাৰ সমবেদনা আছে, সহায় কৰিবৰ কাৰণে আমাৰ এটা অন্তৰ আছে। আৰু সেই হিচাপে আমাৰ বিধায়ক চেয়াৰমেন আলী আহমেদ ডাঙৰীয়াই আমাক 70জন লেবাৰ যি বোকাৰে পোত গৈছে নিজৰ ঘৰ, সেই বোকাবোৰ আঁতৰাই দিবৰ কাৰণে হয়তো এই অঞ্চলত তেনেকুৱা লেবাৰ নাথাকিবও পাৰে, সিমান সংখ্যক নাথাকিবও পাৰে। গতিকে আমি বৰপেটা জিলাৰ মন্দিৰা সমষ্টিৰ পৰা চেয়াৰমেন আলী ডাঙৰীয়াই আমাক পঠিয়াইছে যে বোকাবোৰ আমি যাতে গুচাব পাৰোঁ বা ঘৰটো আমি অলপ ঠিক ঠাক কৰি দিব পাৰোঁ। তাৰ উপৰিও আমি কিছু একদম নিত্য প্ৰয়োজনীয় সামগ্ৰী আমি লৈ আহিছোঁ, যেনেকৈ ধৰক আঁঠুৱা আনিছোঁ, চেনিটেৰী নেপকিন আনিছোঁ, বিছনা চাদৰ আনিছোঁ, এটা খুব ষ্টেণ্ডাৰ্ড কোৱালিটিৰ টাৰ্পলিন আনিছোঁ, কাপোৰ ধোৱা চাবোন আনিছোঁ, গা ধোৱা চাবোন আনিছোঁ, নেইল কাটাৰ আনিছোঁ। এই ধৰণৰ কিছু মানে যিটো নেকি এটা পৰিয়ালত খুবেই এই মুহূৰ্তত দৰকাৰ, সেই বস্তুখিনি আমি চাফা কৰাৰ পিছত আমি সেই পৰিয়ালটোক আমি সেই বস্তুবোৰ দি থৈ যাওঁ। ধন্যবাদ। সেই বস্তুখিনি তেওঁলোকৰ খুবেই দৰকাৰ বুলি আমি আপোনালোকৰ শ্ৰমিক কিমান আহিছে? 70জন আহিছে। টোটেল 70জন শ্ৰমিক বা যথেষ্টখিনি লোক লৈ আহিছে। তো বিশেষভাৱে ধন্যবাদ জনাইছোঁ। আপোনাৰ নামটো দাদা? মোৰ আব্দুল মালিক, মোৰ ঘৰ বৰপেটা জিলাৰ জনীয়া। হয়, আপোনালোকৰ নামটো কৈ দিব। হাফিজুৰ ৰহমান। আপোনাৰ? আচ্ছা, ধন্যবাদ যে আপোনালোক আহিছে সুদূৰ বৰপেটাৰ পৰা, মন্দিৰা সমষ্টিৰ পৰা মন্দিৰা সমষ্টিৰ পৰা। বিশেষভাৱে ধন্যবাদ জনাইছোঁ আমাৰ চেয়াৰমেন আলী চাহাব বিধায়ক, তেওঁকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আহক আমি যিমানখিনি পাৰোঁ আমিও আপোনাক সহায় কৰিব চেষ্টা কৰিম। তো আপোনালোকৰ কণ্টেক্ট নাম্বাৰটো দি দিম, আপোনালোকৰ কণ্টেক্ট কৰিব জনসাধাৰণে যিমানখিনি পাৰে। তো আপোনালোকে যিমানখিনি পাৰে কৰিম বুলিতো আহিছে। আকৌ এবাৰ পুনৰ ধন্যবাদ জনাইছোঁ। আপোনালোককো আমি ধন্যবাদ জনাইছোঁ।